অসম চুক্তি ইয়াতে আছে, চুক্তিত লেখা আছে যিসকল অবৈধ ইহঁতে যাবই লাগিব। আৰু চৰকাৰে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে বা ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে ইয়াত কমিটি আছে, অসম চুক্তি ৰূপায়ণ কমিটি। ইয়াৰ দ্বাৰা যি কাম কৰিব লাগে কৰি আছে। ইয়াত কোনোবা বড়ো সাহিত্য বা প্ৰেচিডেণ্ট, কোনোবা ছেক্ৰেটাৰী বা কোনোবা সদস্য, ইয়াৰ ওপৰত কি দৰকাৰ আছে ক'বলৈ? অসম চৰকাৰে কিমান এই বি টি চিটো অসমৰ ভিতৰত নাই নেকি? অসম চৰকাৰে অসমে যেনেকৈ খেদাই আছে বি টি চিও খেদাব লাগে। এই বি টি চিটো অসমৰ আছে না নাই? বড়ো সাহিত্যই বিচাৰিছে যে বি টি চিটো উচ্ছেদ অভিযান হ'ব লাগে। বি টি চি মাটিৰ পাৱাৰ বি টি চি উচ্ছেদ হোৱা নোহোৱা অসম চৰকাৰে সিদ্ধান্ত নলয়, এইটো বি টি চি এল। আমাৰ ইয়াত পাৱাৰ নাই, আমাৰ পাৱাৰ বি টি চিৰ বাহিৰত। ইয়াত আমাক খালি পুলিচ খুজিলে আমি পুলিচ দিব পাৰোঁ, হ'ব।